নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আজি আমি ৰানিং কৰিলোঁ 1000 মিটাৰ আৰু 1000 মিটাৰ আমি মাৰিলোঁ 3টা আৰু আজি গৰম বহুত গুৱাহাটীত আপোনালোকৰ ফালে গৰম কেনেকুৱা কমেন্ট কৰি জনাই দিব আৰু আপোনালোকে বাৰু ৰানিং কৰি আছে নে আজি মই ৰানিং কৰা ভিডিঅ' নিদিলোঁ কাৰণ একেটা ভিডিঅ'কে সদায় কিমাননো দি থাকিম বুলি আৰু এতিয়া আমাৰ টাইম হ'ল 8টা বাজিল কাৰণ অলপ দেৰি হৈ যায় আমি ৰানিং অলপ দেৰিকৈ ষ্টাৰ্ট দিওঁ কাৰণ ডিউটিৰ পৰা আহোঁতে অলপ দেৰিও হৈ যায় ডিউটি আমাৰ ছুটি হয় 6টা বজাত আৰু ফিল্ডত আহি পাওঁতে আমাৰ বাজে 6টা 10-15 এনেকুৱা মান বাজি যায় কাৰণ ফিল্ড ওচৰতে ৰুমৰ পৰা আৰু বাকি আপোনালোকৰ খবৰ কেনেকুৱা কমেন্ট কৰি জনাব বৰ্তমান মোৰো ভালে আৰু গৰম কেনে আপোনালোকৰ তাত কমেন্ট কৰি জনাই দিব আৰু এতিয়া 8টা বাজিল গুৱাহাটী ৰিফাইনাৰী ফিল্ডৰ এয়া দৃশ্য এতিয়াও মানুহ আছে এতিয়াও মানুহ কিছুমান ৰানিং কৰিয়ে আছে এতিয়া যাব ওলাইছো আৰু আজি ভিডিঅ' নিদিলোঁ কাৰণ ৰানিং কৰা ভিডিঅ'কে কিমাননো চাব আৰু সেইকাৰণে আজি এনেকৈ ভিডিঅ' এটা বনাই দিলোঁ আৰু আপোনালোকে বাৰু ৰানিং কৰিছেনে কমেন্ট কৰি জনাব ৰানিং কৰি থাকক নৱেম্বৰ নহ'লে ডিচেম্বৰ আহিব নতুন বিজ্ঞাপন অসম পুলিচৰ আপোনালোকে যদি অসম পুলিচৰ চাকৰি ল'ম বুলি ভাবিছে তেতিয়াহ'লে ৰানিং এতিয়াৰ পৰাই ষ্টাৰ্ট দিয়ক আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম আপোনালোকক তেতিয়ালৈকে বাই বাই আৰু চেনেলটো যদি নতুনকৈ কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে বাই বাই